खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नगरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया दिनैनि गाहाय रादाबफोरा जाबाय आसामाव दाब दाब जिल्लायाव एनआरसीनि फिथाय होनायनि थाखाय साखाफारा भारतनि गाहाय मन्त्री नरेन्द्र मोदीआ रासिया हादराव दावबायनायनि लाहार फाहार सिमेन्ट सापुरि पलिटेकनि मोखाङाव 3 घन्टा सोमावसारनाय धेमाजि जिल्ला बर' फरायसा आफादनि बानजायनायाव फोरोंथाय हाबाफारि आखायाव लादों दानिया फैदो आबुं रादाबाव फैगौ 31 आगस्ट खालारखालि होनो गोनां एनआरसीनि फिथायखौ लाना आसामनि दाब दाब जिल्लायाव साखाफारा जाना दं आसामाव गोबां समनिफ्राय होनो गोनां एनआरसीनि फिथायखौ लाना गोबां दावराव-दावसि जाबोगासिनो दं गाहायै आसामनि फरायसा हान्जा आसुआ गोख्रों बिथोन होदों दि आसामाव होनो गोनां एनआरसीनि फिथायखौ थाब होनांगौ होनना सुलु मोननाय बायदिब्ला आसामनि गिबि मन्त्रि सर्बानन्द सनोवालआ गोबां जिल्लायाव दावराव-दावसि जागोन नामा बेखौ सानना जेरावबो जानो हायैनि थाखाय साखाफारा जानो थाखाय गोख्रों बिथोन होनाय जादों मैया 22 आगस्ट खालारखालि भारतनि गाहाय मन्त्री नरेन्द्र मोदीआ फैगौ 4 निफ्राय 5 सेप्तेम्बराव रासियायाव दावबायहैगोन होनना थिरांथा खालामदों गाहायै भारतनि गाहाय मन्त्रिया गोदान सोमोन्दै मोननै हादरजों रनसायगोन होनना फोरमायदों दि बेफोरनि गेजेराव मख'जाथाव दि फालांगि रैखाथि हान्जा निखावरि गोहो आरो हाइड्र'कार्बननि सोमोन्दै लाखिलायगोन लोगोसे जम्मु काश्मीरनि बाथ्राखौ लाना सावरायलायनाय जागोन मैया 22 आगस्ट खालारखालि सिमेन्ट सापुरि पलिटेकनिक फरायसालिनि सिङाव फरायसाफोरजों लोगोसे सिमेन्ट सापुरि फरायसा आफाद आसुआ जथायै सोमावसारनाय जादों गाहायै बे सोमावसारनाया पलिटेक फरायसालिनि फरायसाफोरा फरायसालिनि दैनि जेंना वालनि जेंना हस्टेलनि जेंना बायदिनि जेंना सुस्रांनायनि राहा लानो थाखाय आसाम सरकारनिसिम 3 घन्टा सोमावसारनाय जादों बे सोमावसारनायाव सिमेन्ट सापुरिनि आसुआ मदद होदों दानिया फै फंनैसो बिबुंथि खोनासंनि কি সমস্যা আছে আপোনালোকৰ মহাবিদ্যালয়খনৰ এনে কি সমস্যা আছে আপোনালোকৰ বিশেষকৈ আমাৰ যি সমস্যা আছিল চৰকাৰী কৰ্তৃপক্ষক আমি ইতিমধ্যে জনাইছো এয়া কেমেৰা আগত আমি সমগ্ৰ অসমবাসীক জনাবলৈ বিচাৰিছো যে আমাৰ প্ৰকৃততে সমস্যা কি আছে আমাৰ খোৱা পানী ব্যৱস্থা নাই আমাৰ শৌচাগাৰৰ উপযুক্ত ব্যৱস্থা নাই আৰু বাউণ্ডাৰী ব্যৱস্থা নাই আৰু হোষ্টেলৰ ব্যৱস্থা নাই গতিকে আমি ভাড়া ৰুমত থাকি লৈছো পেচাবগাৰৰ সুব্যৱস্থা নাই আমি যেনে কিবাকৈ যোগাৰ কৰি লৈছো কিন্তু শেহতীয়াভাৱে শিক্ষকসকলে আমাক পাঠদান নকৰা যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ কাৰণে ধেমাজি পলিটেকনিকৰ প্ৰায় 500 ছাত্ৰ ছাত্ৰীয়ে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ আমি খুচৰিবা বিচাৰিব নাযায় ইয়াৰ কাৰণ আমাৰ চকুত যিটো লাগে সেইটো কৈছো আমাৰ যিহেতু চাওক আপোনালোকে স্বাধীনতাৰ 73 বছৰ পাৰ হৈ গ'ল এতিয়াও ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষা উপযুক্ত শিক্ষা বিচাৰি কিন্তু ৰাজপথত নামিব লগা হৈছে শ্ৰেণী কোঠাৰ পৰা আহিছে ছাত্ৰ ছাত্ৰী আৰু ওলাই আহিব ছাত্ৰ ছাত্ৰী আছে বহুত যেহেতু অসমত 11খন পলিটেকনিক কলেজৰ কাৰিকৰী শিক্ষানুষ্ঠানৰ পাঠদান স্থগিত হৈ আছে এটা দুৰ্ভাগ্যজনক আৰু লাজৰ কথা যে অসমৰ শিক্ষা বিভাগত এটা পবিত্ৰ অনুষ্ঠানত এই শিক্ষামন্ত্ৰীগৰাকীয়ে কি বুজাব বিচাৰিছে তেওঁ দম্ভ অহংকাৰ এটা পৰিপূৰ্ণ তেওঁ মৰণ তেওঁ অহংকাৰ কৰে যেহেতু তেওঁ এজন মন্ত্ৰী যিজন মন্ত্ৰীয়ে অসমত মন্ত্ৰিত্ব নোপোৱাৰ কাৰণে অসমৰ মন্ত্ৰীসভাৰ যেতিয়া শপত গ্ৰহণ হৈছিল সেই অনুষ্ঠানত যোৱা নাছিল তেওঁ এটা লোভ আছিল যে মোক মন্ত্ৰিত্ব লাগে মন্ত্ৰিত্ব দিয়াৰ পাছত অসমৰ শিক্ষাৰ দৰে এটা পবিত্ৰ অনুষ্ঠানৰ মন্ত্ৰিত্ব দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ কিন্তু এই আজি কুপতি শিক্ষা বিভাগৰ যি অসুৱাসমূহ দূৰ কৰিবলৈ সক্ষম হোৱা নাই চনত এইটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আহি এখন পলিটেকনিক কলেজ মুকলি যি কৰিলে তেনেকৈ আজিও এই অৱস্থাতে পৰি আছে ইয়াত কোনো ধৰণৰ ইয়াতে বিদ্যুতৰ ব্যৱস্থা নাই খোৱা পানীৰ ব্যৱস্থা নাই শৌচাগাৰ পেচাবগাৰৰ ব্যৱস্থা নাই ইয়াতে কোনো ধৰণৰ বাউণ্ডাৰী নাই বাউণ্ডাৰী ৱাল নাই ইয়াতে কোনো হোষ্টেলৰ ব্যৱস্থা নাই এনেধৰণে আজি 2.5 বছৰে ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন ঠাইৰ পৰা আহি নিজ লক্ষ্য আৰু উদ্দেশ্য লৈ আহি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে তো তেনেস্থলত সেইসকল ছাত্ৰ ছাত্ৰী ভৱিষ্যত কোনফালে গতি কৰিছে ইয়াত এনেধৰণে আজি 2.5 বছৰে थांनाय 22 आगस्ट खालार धेमाजि जिल्लानि सिङाव थानाय धेमाजि जिल्लानि बर' फरायसानि बानजायनायाव लोगोसे सिमेन्ट सापुरि गेजेर जनाय आरो सिलापथार दखरा बर' फरायसा आफादनि नाजानायाव टेट सीटेट आरो गुबुन गुबुन आनजादनि थाखाय फोरोंनाय आखायाव लादों गाहायै बे फोरोंथायखौ सिमेन्ट दखरानि मावखुलियाव मोनथाम दखराया जथायै लानाय जागोन सुलु मोननाय बादिब्ला बे फोरोंथायाव जायफोर फरायसाया हाई सेकेन्डारि आनजादाव 45 जौखोन्दो मोनगोन बैफोर फरायसाफोरा बे फोरोंथायाव बाहागो मोननाय जागोन बे फोरोंथायनि फर्म जमा होनाया 31 आगस्टआवनो जोबगोन होनना फोरमायदों
एसेयावनो दिनैनि रादाबखौ फोजोबनाय जाबाय गोजोन्थों